নমস্কাৰ বন্ধু বান্ধৱীসকল Job.assam নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বন্ধুসকল ডিফেন্স লভাৰসকলৰ কাৰণে ভাল খবৰ ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ আসাম ৰাইফলছৰ ট্ৰেডমেন আৰু টেকনিক্যাল লগতে BSF কনষ্টেবলৰ বহুত পদ মুকলি হৈ আছে আপোনালোকে যদি এপ্লাই কৰা নাই তেন্তে এপ্লাই কৰি ল'ব পাৰে বন্ধুসকল আমি প্ৰথমে আইছো ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ পোষ্টসমূহৰ বিষয়ে আপোনালোকৰ ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত ওলাইছে জিডি টেকনিক্যাল ট্ৰেডমেন সকলো পোষ্টতে ওলাইছে আপোনালোকৰ 16 ফেব্ৰুৱাৰীৰ পৰা ইয়াৰ অনলাইন এপ্লাই হৈ আছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে আপোনালোকৰ 15 মাৰ্চ আপোনালোকৰ ৰিটন এক্সাম হ'ব প্ৰথমে ৰিটন এক্সাম হ'ব আপোনালোকৰ 17 এপ্ৰিল তাৰিখে বন্ধুসকল যেহেতু আপোনালোকৰ এবাৰ ইণ্ডিয়ান আৰ্মিত বহুত কম ল'ৰা ছোৱালীয়ে অনলাইন এপ্লাই কৰা দেখা পোৱা গৈছে ক্যান্ডিডেট বহুত কম হৈছে সেইবাবে যদি আপোনালোকৰ বয়স আছে যদি আপোনালোকে অনলাইন এপ্লাই এতিয়াও কৰা নাই তেন্তে আপোনালোকে অনলাইন এপ্লাই কৰি ল'ব এবাৰ কম্পিটিশন অকমান কম হোৱা দেখা পোৱা যাব লগতে আপোনালোকৰ প্ৰথমে ৰিটন টেষ্ট হোৱাৰ কাৰণে আপোনালোকৰ বহুখিনি সুবিধা হ'ব বন্ধুসকল এতিয়া আমি BSF ৰ যি 1284টা পোষ্ট আছে সেই পোষ্টকেইটাৰ বিষয়ে আপোনালোকৰ ইয়াৰ অনলাইন এপ্লাই হৈছে 20 ফেব্ৰুৱাৰীৰ পৰা লাষ্ট ডেট হৈছে আপোনালোকৰ 27 মাৰ্চ মই এই 1284টা পোষ্টৰ BSF ৰ এটা ভিডিও অল ডিটেইলছ বনাই থোৱা আছে যদি আপোনালোকে ভিডিওটো চোৱা নাই মই ডেসক্ৰিপচনৰ লিংকটো দি দিম আপোনালোকে ভিডিওটো চাই ল'ব আৰু যদি আপোনালোকে এতিয়ালৈকে অনলাইন কৰা নাই BSF ৰ আপোনালোকৰ ট্ৰেডমেনৰ আপোনালোকে কৰি ল'ব পাৰিব বন্ধুসকল এতিয়া আইছো আসাম ৰাইফলছৰ বিষয়ে আসাম ৰাইফলছৰ আপোনালোকৰ 616টা পোষ্টৰ টেকনিক্যাল আৰু ট্ৰেডমেনৰ অনলাইন এপ্লাই হৈ আছে আপোনালোকৰ 16 ফেব্ৰুৱাৰীৰ পৰা ইয়াৰ অনলাইন এপ্লাই হৈ আছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে আপোনালোকৰ 19 মাৰ্চ আপোনালোকে যদি এতিয়াও অনলাইন এপ্লাই কৰা নাই তেন্তে কৰি ল'ব পাৰিব আৰু আপোনালোকৰ যদি কোৱালিফিকেশন এজ লিমিট আপোনালোকে হেবোৰ চাব বিচাৰে তেন্তে মই এই পোষ্টকেইটাৰ বিষয়ে এটা ডিটেইলছকে এটা ভিডিও বনাই থৈছো এই ভিডিওটো আপোনালোকে চাই ল'ব আজি ভিডিওটো ইমানে আৰু আপোনালোকে যদি জব ৰিলেটেড ভিডিওসমূহ পাই থাকিব বিচাৰে তেন্তে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ